তো ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ পথাৰৰ পৰাই। তো আজি পথাৰ আহিছোঁ। তো যিহেতু বাৰিষা ছিজন আহি আছে, যিহেতু ফ্ৰেণ্ডছ বাৰিষা ছিজন আহি আছে, যিহেতু খেতি বাতি কৰা দুখীয়া ঘৰৰ ল'ৰা ন, তো অলপ লাগি দিব লগা হয় আৰু। তো এতিয়া পথাৰতে আছোঁ। ইফালে আপোনালোকে দেখিব পাৰে হাতে ভৰিয়ে চব বোকা একদম অৱস্থাই আজি বেলেগ হৈ আছে। তো আপোনালোকে দেখিব পাৰে। তো ফ্ৰেণ্ডছ আজি অলপ ধান চান ৰুব ওলাই আহিছোঁ। তো বহুত মানুহ মতা হৈছে ধান চান ৰুবলৈ, হ'লেও মানে মা দেউতাক তাৰ উপৰি অলপ সহায় কৰিব ওলাইছোঁ। তো আজি মা পাপাতে ধান ৰুব, তো অলপ ময়ো সহায় কৰিম আজি। তো চাই থাকোঁ আগৰ ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ দেখি আছে মোৰ পাছফালে ধুনীয়াকৈ কঠীয়া পাৰি থোৱা হৈছে, ইফালে ধান ৰুবলৈ কাৰণে। ইফালে মোৰ পাছফালে চাৰিওফালে দেখি আছে। তো ফ্ৰেণ্ডছ ইফালে আপোনালোকে দেখি আছে ৰোৱা ধানকেইটা কিদৰে হালি জালি আছে, লগতে ৰোৱনীসকলে কেনেদৰে খুব সুন্দৰ কৰি আছে। তো ফ্ৰেণ্ডছ গাঁৱত থাকি এতিয়া বহুত বেছি ভাল লাগে আৰু নিজকে প্ৰাউড ফিলো কৰোঁ যে মানে যিমান গাঁৱত চেঞ্জেছ আহিছে বুলি ক'লেও, বৰ্তমান যুগত বহুত বেছি চেঞ্জেছ আহিছে বুলি ক'লেও, গাঁৱত মানে এতিয়ালৈকে ইউনিট হৈ কাম কৰা আৰু ইজনে ইজনক দুখীয়া পদে সহায় কৰাটো এতিয়াও গাঁৱৰ পৰিৱেশত দেখা পোৱা যায়। কিয়নো বুলি ক'লে বৰ্তমান টাউন এৰিয়াত মানে এনেকুৱা খুব কম দৃশ্য এনেকুৱা দেখিবলৈ পোৱা যায়। এইকাৰণে গাঁৱতে এনেকুৱা দৃশ্য বৰ্তমান সময়ত দেখা পোৱা যায়। সেইকাৰণে মানে গাঁৱলীয়া ল'ৰা হিচাপে নিজকে বহুত বেছি প্ৰাউড ফিল কৰোঁ আৰু ভালো লাগে। তো ফ্ৰেণ্ডছ এনেকুৱা মনোমোহা দৃশ্য আগলৈ উপভোগ কৰি ভিডিঅ'টো কণ্টিনিউ কৰক। Bittersweet and I'm walking slow, sensitive, feel the afterglow, looking for things that I can't control, fear from my past cause it always shows. Do I wanna try, can I let it go, running from the past, wanting to be sure, chaos in my mind, constant deja vu, but every time it comes back to you. Whoa, I'm still falling. Whoa, but it tastes bittersweet. Whoa, I keep on falling. Whoa, I like the taste of it.